स्वागतम 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 आमी आपुनाक आशिषु स्वागतम লৈ আনিছো আপোনাৰ দুখৰ মাজলৈ এখন ধুনীয়া নাটক দেখাবলৈ নাটক চাই ভাল পাবা আহা তবে মিলি চাও আমাৰ নাটক জানি লোৱা বুজি লোৱা হাতে হাতে কি জাতি বৰ্ণ হাঁহি হাঁহি আগুৱামে Hey, swagatam, 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 swagatam. Swagatam, 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 swagatam. Amina bona jasi নমস্কাৰ মই পাহি আৰু মই নয়ন পাহি আৰু নয়নে মিলি আপোনালোকৰ মাজত আনিছে এটা ধুনীয়া নাটক য'ত আপোনালোকে দেখিবলৈ পাব মনোৰঞ্জনৰ ওপৰত জানিবলগীয়া বহুতো কথা তেনেহ'লে আহক দাদা বাইদেউসকল আজি আমাৰ এই ধুনীয়া নাটক উপভোগ কৰোঁ তেতিয়াহ'লে আমি উপভোগ কৰোঁ আমাৰ নাটক নিৰ্বাচন চব্জি লাগে চব্জি চব্জি লাগে চব্জি দাদা দাদা চব্জি 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 ইলেকশ্যনৰ কাৰণে ইমান কাম কৰিলো কিন্তু আচল কথাটো ক'বলৈ পাহৰিলো আমাৰ কিন্তু ইলেকশ্যন আহিছে দে গতিকে ৰাইজ আপোনালোকে একদম সহযোগেৰে কৰিব তহঁতে কিহৰ ইলেকশ্যনৰ কথা পাতি আছ ভালকে থাকচোন তই দিনৰ দিনটো মদগাল গিলি থাকগে কি ক'লে মই ষাঠি টকাতে এক টুকুৰ মাল খাম দেখিছে ৰাইজ এয়া আমাৰ ডেভেলপ হৈছে আৰু এইবোৰ কিহৰ কাৰণে হৈছে জানে এই আমি যে যাকে তাকে ভোট দি ফুৰো এই তাৰ উদাহৰণ এইটো হৈছে সেইটোৱেইটো আপোনালোকে অলপমান সজাগ হওক অলপ জানি লওক কি কৰিব লাগে হয় সেইকাৰণে মই কওঁ যাকে তাকে ভোট নিদিব কাৰণ দেখিছে আমাৰ ইমান ডেভেলপ হ'ব বুলি কৈ আছে কিন্তু ডেভেলপ হৈছে ৰাস্তা ঘাটতে বাট পথ হোৱা নাই বিজুলী নাই তাতে আৰু স্কুল পথ একো নাই হস্পিটেল বুলিবলৈ নাই মানুহ আমাৰ গৰীব মানুহবোৰ হস্পিটেলত গৈ ৰখি থাকিব লাগে নমস্কাৰ এইবাৰো যেন মোক ভোট দি আপুনি জয়যুক্ত কৰে আপুনি যোৱা বছৰো আহিছিলে নহয় আপুনি যোৱা বছৰো কৈছিলে মই এইটো কৰি দিম সেইটো কৰি দিম কিন্তু আপোনালোকে দেখিছে কিবা কৰিছে জানো একো নকৰে এনে আপুনিহে খালি কৈ থাকে ক্ষমা কৰিব এইবাৰ চব দিম পাকা কৰি দিম এইখিনি গোটেই আপুনি চিন্তাই নকৰিব মই ইয়াতে সদায় ইয়াতে চব্জিৰ বজাৰ দিম সদায় বহু কিন্তু এইবাৰ দিম এইবাৰ নহয় পাকা গোটেই চিলচিলা কৰি দিম বাইদেউ আপোনালোকৰ ভোটটো আমাৰ ছাৰৰ বাবে মূল্যৱান সম্পদ ভোটটো দিব আপুনি ভোটটো দি দিব আপোনালোকে আহিব মোক ভোট দি দিয়ক ভোট দি দিয়ক যেতিয়া আপোনালোকৰ ভোটটো খতম হৈছে ইলেকশ্যন খতম হৈছে আমাৰ নিচিনা মানুহবিলাক আপোনালোকে পাহৰি যায় হয়নে নাই কেনেকৈ হ'ব আপোনালোকে ক'লে নহ'ব আমাৰ নিচিনা সৰু সৰু মানুহবোৰ কেনেকৈ চলিব মোৰ ঘৰত দুটা ল'ৰা ছোৱালী আছে সিহঁতে কেনেকৈ পঢ়িব বিদ্যুৎ ব্যৱস্থা ভাল নহয় আলি পথাৰ ভাল নহয় চিকিৎসালয় ভাল নহয় আমাৰ নিচিনা মানুহবোৰ গ'লে আমি চিকিৎসালয়ত ভালকৈ সেইটো কৰিব নোৱাৰো চিকিৎসা কৰিব নোৱাৰো এনেকৈ কেনেকৈ হ'ব ছাৰ আপুনি আহিছে এনেকৈ নহ'ব এইবাৰ দিম ভোটটো দিব বাইদেউ চিন্তা নকৰিব এখেততো ভালকৈ চিনি পাইছোঁ হয়নে ছাৰ আজি আপুনি 5 বছৰ আগত আহিছিলে আমাৰ ওচৰত ভোট বিচাৰি আৰু আমি আপোনাক ভোট দিলোঁ তাৰপিছত আপুনি আমাক চিনি নোপোৱা হ'ল তাকেইতো ভোট খুজিবলৈ ধুনীয়াকৈ আহিছে তাৰপিছত যে মই গ'লোঁ আপোনাৰ কামতো প্ৰয়োজন হৈছে কিন্তু আমাৰ কামতো আপোনাৰ প্ৰয়োজনে নাই আজি আপুনি 5 বছৰে কৈ ফুৰিছে এইটো দিম সেইটো দিম কিন্তু আপুনি কি দিছে গতিকে আপোনাক ভোট দিওঁ নে নিদিওঁ সেইটো আমাৰ কথা এইবাৰ সকলো দিব আপোনালোকে ছাৰক ভোটটো দি দিয়ক শুনি আছোঁ এইটো দিম সেইটো দিম কিন্তু আপোনালোকৰ পৰা আমি একো পোৱা নাই গতিকে আমাৰ ইচ্ছা আমি যি কৰোঁ আমাৰ এই মূল্যৱান ভোটটো আপোনাৰ নিচিনা মানুহক দি কেনে আমি নষ্ট নকৰোঁ বাইদেউ যেনেকৈ নহওক ভোটটো দিব দেই একেবাৰে নিদিওঁ আপোনালোকে যাব পাৰে এতিয়া ইয়াৰ পৰা হ'ব দিয়ক
বাইদেউ কিমানকে দিছে বাইদেউ আপোনাক কি লাগিছিলে নো এই বিলাহী কেজি কিমানকে বিলাহী আপোনাক 70 টকা আৰু এই বন্ধাকবিটো আপোনাক 40 টকাকে দি আছো ইমান বেছি কৰিব নোৱাৰি আৰু দেই বাইদেউ ইমান দাম কৈছে আপুনি বাইদেউ ইমান দাম নহয় বহুত দাম কৈছে দিও নহয় বজাৰত আপুনি তেখেতৰ দোকানত যাব কিনে বস্তুৰ দাম আৰু ইমানকে দিব নোৱাৰি নহয় আৰে বাইদেউ আপুনি বুজা নাই ইমান দামত নেলাগে মোক গম পাইছেনে আপুনি আপুনি কিহৰ ইমান কৈ আছে আপুনি সৰি আপুনি অলপ ভালকে কথা পাতিব নোৱাৰে আপুনি অলপ ভালকে কথা পাতিব নোৱাৰে মাত্ৰ নেতাকে আহিছিল আপুনি তাৰ ভালকে কথা পাতিছিলে ইতিয়াটো আপুনি আপোনাৰ বস্তু লাগে বাইদেউ ৰবচোন ৰব কেলে ইমান কাজিয়া লাগিছে কওকচোন ঐ কি মালটো খবৰ আপোনালোক গোটেই কিজনে শুনক একদম শুনক ৰব কি হৈছে মোক কথাখিনি কওক মই চাইছো আপোনালোকৰ ওচৰত গোটেইকেইটাৰ ওচৰত নেতা এজন আহিছিলে হয়নে দাদা মই কৈ আছো শুনকচোন এই অলপ আগতে নেতা সেইকেইটা গৈছে মোৰতো গৰম কৰি গৈছে যেতিয়া সিহঁতক ভোট লাগি তেতিয়া আমাৰ ওচৰলৈ ভোট খুলিবলৈ আহে কিন্তু ইলেকশ্যন যোৱাৰ পিছত সিহঁতে একোকে নকৰে অমুক কৰিম তমুক কৰিম কৈহে যায় কিন্তু পিছত আমাৰ দুৰ্নীতিবোৰ বন্ধ কৰিব বুলি কৈছে এই দুৰ্নীতি দিনে দিনে বাঢ়ি গৈ আছে তাৰে উদাহৰণটো দেখিছে আপুনি আৰু মোৰতো খাই যাৰে তাৰে গাত পৰি আছে আৰু মোৰতো শুনক একেদিন কৈছে চব্জি খাবলৈ মই নিজে বনাইছো মই গোটেইখিনি শুনিছো আৰু গোটেইখিনি বুজিছো কিন্তু চাওক ভুল অকল নেতাৰ নহয় বা ভুল অকল আপোনালোকৰ নহয় আমাৰ গোটেই সমাজৰ আমাৰ গোটেই ৰাইজৰ কাৰণ চাওক মানুহে এটা ভুল এবাৰ কৰিলে মানে কিন্তু আমি যদি লাগাতাৰ এটা ভুল 15 বছৰলৈকে কৰি যাওঁ তেনেহ'লে এইটো আমাৰ কি হ'ব মূৰ্খামি হ'ব সেইকাৰণে যদি আমি এতিয়া আমাৰ BTRত ইলেকশ্যন আহিছে ৰাইজ যদি আমি এইবাৰো যদি সেই মূৰ্খামি কামটো কৰোঁ তেনেহ'লে কি হ'ব আমাৰ স্কুল ঘৰ নহ'ব শিক্ষাৰ ফালে নহ'ব মেডিকেল নহ'ব ৰাস্তা ঘাট নহ'ব আমি কোনোফালে আগুৱাই যাব নোৱাৰিম চৰকাৰী চাকৰি নহ'ব সেইকাৰণে আপোনালোকে সকলোৱে সজাগ হওক আৰু সকলোৱে আগবাঢ়ি আহক আমাৰ ওচৰত এইবাৰ আপসু ছাত্ৰ সন্থাৰ 11 বছৰীয়া নেতা প্ৰমোদ বড়ো ডাঙৰীয়াই এইবাৰ আপোনালোকক UPPLৰ ফালৰ পৰা থিয়া হৈছে আৰু তেওঁ 11 বছৰ এটা ছাত্ৰ সন্থাৰ নেতা হিচাপে প্ৰেচিডেণ্ট হিচাপে আছিলে তেওঁ যদি এটা নেতা হিচাপে 11 বছৰ থাকিব পাৰিছে ছাত্ৰ সন্থাৰ তেনেহ'লে আমাৰ গোটেই ৰাইজক একগোট হিচাপে জাতি ধৰ্ম ভাষা নিৰ্বিশেষে সকলোক লৈ আগুৱাই যাব না হিন্দু না মুছলিম না বড়ো সকলোকে একগোট ভাই হিচাপে লৈ আগুৱাই যাব সেয়ে আমি তেওঁক সকলোৱে আগুৱাই নিব লাগিব ছাপোৰ্ট কৰিব লাগিব তেনেহ'লে আহক আমি সকলোৱে সজাগ হওঁ আৰু তেনেহ'লে তেওঁক ছাপোৰ্ট কৰোঁ আৰু সকলোৱে কওক UPPL জিন্দাবাদ 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 UPPL জিন্দাবাদ 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 প্ৰমোদ বড়ো জিন্দাবাদ 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 ইনকলাব জিন্দাবাদ 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 ইনকলাব জিন্দাবাদ আপোনালোকক বিনম্ৰ অনুৰোধ জনাম যে এইবাৰ আপোনালোকৰ ভোটটো কম পইচাৰ কাৰণে বিক্ৰী কৰি নিদিব ভাবি চিন্তি ভোট দিব মূল্যৱান হয় ভোটটো আপোনালোকৰ এটা হেৰি হয় আপোনালোকৰ পাৱাৰ হয় সেইকাৰণে আপোনালোকে ভাবি চিন্তি ভোট দিব ধন্যবাদ